এখন দুৰন্ত নদীৰ চৰম দুৰৱস্থাৰ কাহিনী দুৰন্ত গতিৰ বাবে প্ৰখ্যাতৱৰ্তী চিয়াঙৰ অভাৱনীয় শিলৰূপ শুকাই মৰুভূমি হোৱাৰ পথত চিৰযৌৱনা চিয়াং লালি নদীত এতিয়া খোজকাঢ়িয়ে পাৰ হ'ব পাৰি বালিৰ মৰুভূমি হোৱাৰ পথত আগবঢ়া চিয়াঙৰ এই ৰূপ দেখি আতংকিত হৈ পৰিছে এতিয়া দুয়োপাৰৰ বাসিন্দা এখন দুৰন্ত নদীৰ চৰম দুৰৱস্থাৰ কাহিনী দুৰন্ত গতিৰ বাবে প্ৰখ্যাত পুৱতি চিয়াঙৰ অভাৱনীয় শীৰ্ণৰূপ ব্ৰহ্মপুত্ৰৰ ঘোলা পানীক লৈ ৰহস্য অব্যাহত থকাৰ সময়তে মৰুভূমি হৈ যোৱাৰ পথত আগবাঢ়িছে চিৰযৌৱনা চিয়াং ব্ৰহ্মপুত্ৰৰ মূল সুঁতি চিয়াং লালিৰ জলস্তৰ ইমানেই হ্ৰাস পাইছে যে আতংকৰ সৃষ্টি হৈছে দুয়োপাৰৰ বাসিন্দাৰ মাজত চিয়াং লালি নদী এতিয়া খোজকাঢ়ি এইদৰে আৰামেৰে পাৰ হ'ব পাৰি যি চিয়াং লালিত ফেৰী চলাচল কৰিছিল সেই নদীৰ বুকুত এতিয়া বালিৰ মৰুভূমি চিয়াং লালিক এনে শুকান ৰূপত কোনোদিনেই দেখা নাছিল কাষৰীয়া ৰাইজে নদী শুকোৱাৰ লগে লগে চিয়াঙৰ পৰা নোহোৱা হৈছে মাছ আগত ইয়াতে পানী বেছি আছিলে এতিয়া একদম পানীয়ে নাই এতিয়া খোজকাঢ়ি পাৰ কৰিব পাৰে একদম জেগাটো মুঠত পাৰ কৰিব পাৰে এতিয়া মাছ পাই নাপায় এতিয়া আমি কৰি বিচাৰি আছোঁ উপায়টো নাই এফালে ঘোলা পানীয়ে মহাবাহুলৈ নমাইছে মহাসংকট আনফালে এইদৰে পুৱতি নদী শুকান হোৱাৰ পথত কি কাৰণত এইদৰেই অভাৱনীয় ৰূপত শুকাইছে চিয়াং ওলাবনে তাৰ উত্তৰ জোনাই পৰা